আইন সকলো কাৰণে সমান। আমিও বিৰোধীত আছিলোঁ এটা সময়ত, আমাকো বহিষ্কাৰ কৰা হৈছিলে বা বিধানৰ পৰা ওলাই দিয়া হৈছিল। আৰু যেতিয়া মানে আইনৰ বাহিৰত কোনোবাই যাব এইটোতো নিয়ম, আমাকো তেনেকৈ ওলাই দিয়া হৈছিল। এতিয়া কথাটো হ'ল প্ৰশ্নত কথা ক'বলৈ সুযোগ দিছে নাই। কোনোবাই যদি লোকৰ পিঠাৰে বিয়া পাতিব বিচাৰে, লোকৰ পিঠাৰে যদি বিহু পাতিব বিচাৰে, সেইটোতো কেতিয়াও নহ'ব। প্ৰশ্ন প্ৰত্যেক বিধায়কৰ দায়িত্ব প্ৰশ্ন দিয়া, বেলেগে প্ৰশ্ন দিব, তেওঁ নিজে শুই থাকিব, তোমাৰ নাক বজাই আনকান আগবজাই শুই থাকিব অখিল গগৈ, আৰু বেলেগে প্ৰশ্ন দিব, তাত আহি পেলাই ময়ো প্ৰশ্ন সুধিব বিচাৰিছোঁ। নিয়মত নহয়, অখিল গগৈ শুই থাকে নেকি বিধানসভাত? বেলেগ বাহিৰত শুই থাকে, ইয়াত নাক বজাই শুই থাকে, ইয়াত আহি পেলাই বেলেগে প্ৰশ্ন দিয়ে, অৰ্থাৎ বেলেগৰ পিঠাত তেওঁ বিহু পাতিব বিচাৰে, তেওঁ সেইটো হ'ব নোৱাৰে। সেইকাৰণে অখিল গগৈ ডাঙৰীয়াক এইটোৱে পৰামৰ্শ দিওঁ, নতুন বিধায়ক হৈছে, মই বহুত দিনৰ পুৰণা বিধায়ক, যে তেওঁ কষ্ট কৰক, লিখক, অলপ অধ্যয়ন কৰক আৰু প্ৰশ্ন নিজে দিয়ক। লোকৰ প্ৰশ্নত ইয়াত মানে প্ৰৱেশ কৰিব নালাগে। আৰু অখিল গগৈ আজি অসমৰ ৰাইজক তেওঁৰ যিটো চৰিত্ৰ বা স্বভাৱ আজি উদঙাই দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতি তাকো আমাৰ জনজাতি এগৰাকী মহিলা হিচাপে ওলাই আহিছিল, তেওঁক লৈ পেলাই অপমানসূচক বক্তব্য। আজি আকৌ জব কাৰ্ডত কাম কৰা লোকসকলক য'ত সাহস দিব লাগে, বৰষুণত ৰ'দত আজি তেওঁলোকে কষ্ট কৰে, তেওঁলোকে ইমান ভাল কাম কৰিছে, তেওঁলোকক সাহস দিব লাগে। সেই সময়ত অখিল গগৈয়ে এই 2 ঘণ্টা মাত্ৰ জব কাৰ্ডৰ লোকসকলে কাম কৰি পেলাই যিটো তাচ্ছিল্য কৰিলে জব কাৰ্ডৰ লোকসকলক, 80% অসমৰ জনগণৰ যিসকল বসবাস কৰে, জব কাৰ্ডত কাম কৰে, গ্ৰাম্যায়নৰ উন্নয়নৰ ক্ষেত্ৰত, তেওঁলোকক আজি তাচ্ছিল্য কৰিলে অখিল গগৈ। আকৌ ৰিপিট কৰিব বিচাৰিছোঁ, লোকৰ পিঠাৰে বিয়া পতা, লোকৰ পিঠাৰে বিহু পালন কৰাটো উপযুক্ত কথা নহয়। নিজে গৈ পেলাই এনেকৈ ঢেঁকী মাৰি তাত চাউল খুন্দি আনি পেলাই পিঠা নিজে বনাই ৰাইজক খুৱাব লাগে। লোকৰ পিঠাৰে আনি পেলাই কাৰোবাৰ ঘৰৰ পৰা পিঠা দিলে, পকেটত ভৰাই আনিলে, আনি পেলাই ইয়াত পিঠা খুৱাব নালাগে। মই ক'ব বিচাৰিছোঁ, অখিল গগৈ শুই থাকে, অখিল গগৈ বাহিৰত শুই থাকে, আৰু বিধানত আহি পেলাই বেলেগৰ প্ৰশ্নত তেখেতৰ যিটো নিয়মত নপৰে, অধ্যক্ষ মহোদয়ে নিয়মত চলাব বিচাৰে, তাত আহি পেলাই তেখেতে প্ৰশ্ন দিয়ে, প্ৰশ্ন তোলে, যোনটো লোকৰ পিঠাৰে বিহু পতাৰ দৰে হৈছে, যোনটো মানে এজন সভ্য বিধায়কৰ, এজন মানে দায়িত্বত থকা এজন বিধায়কৰ এইটো চাগে কৰ্ম নহয়। আইন সকলো কাৰণে সমান। আমিও বিৰোধীত আছিলোঁ এটা সময়ত, আমাকো বহিষ্কাৰ কৰা হৈছিলে বা বিধানৰ পৰা ওলাই দিয়া হৈছিল। আৰু যেতিয়া মানে আইনৰ বাহিৰত কোনোবাই যাব এইটোতো নিয়ম, আমাকো তেনেকৈ ওলাই দিয়া হৈছিল। এতিয়া কথাটো হ'ল প্ৰশ্নত কথা ক'বলৈ সুযোগ দিছে নাই। কোনোবাই যদি লোকৰ পিঠাৰে বিয়া পাতিব বিচাৰে, লোকৰ পিঠাৰে যদি বিহু পাতিব বিচাৰে, সেইটোতো কেতিয়াও নহ'ব। প্ৰশ্ন প্ৰত্যেক বিধায়কৰ দায়িত্ব প্ৰশ্ন দিয়া, বেলেগে প্ৰশ্ন দিব, তেওঁ নিজে শুই থাকিব, তোমাৰ নাক বজাই আনকান আগবজাই শুই থাকিব অখিল গগৈ, আৰু বেলেগে প্ৰশ্ন দিব, তাত আহি পেলাই ময়ো প্ৰশ্ন সুধিব বিচাৰিছোঁ। নিয়মত নহয়, অখিল গগৈ শুই থাকে নেকি বিধানসভাত? বাহিৰত শুই থাকে, ইয়াত নাক বজাই শুই থাকে, ইয়াত আহি পেলাই বেলেগে প্ৰশ্ন দিয়ে, অৰ্থাৎ বেলেগৰ পিঠাত তেওঁ বিহু পাতিব বিচাৰে, তেওঁ সেইটো হ'ব নোৱাৰে। সেইকাৰণে অখিল গগৈ ডাঙৰীয়াক এইটোৱে পৰামৰ্শ দিওঁ, নতুন বিধায়ক হৈছে, মই বহুত দিনৰ পুৰণা বিধায়ক, যে তেওঁ কষ্ট কৰক, লিখক, অলপ অধ্যয়ন কৰক আৰু প্ৰশ্ন নিজে দিয়ক। লোকৰ প্ৰশ্নত ইয়াত মানে প্ৰৱেশ কৰিব নালাগে। আৰু অখিল গগৈ আজি অসমৰ ৰাইজক তেওঁৰ যিটো চৰিত্ৰ বা স্বভাৱ আজি উদঙাই দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতি তাকো আমাৰ জনজাতি এগৰাকী মহিলা হিচাপে ওলাই আহিছিল, তেওঁক লৈ পেলাই অপমানসূচক বক্তব্য। আজি আকৌ জব কাৰ্ডত কাম কৰা লোকসকলক য'ত সাহস দিব লাগে, বৰষুণত ৰ'দত আজি তেওঁলোকে কষ্ট কৰে, তেওঁলোকে ইমান ভাল কাম কৰিছে, তেওঁলোকক সাহস দিব লাগে। সেই সময়ত অখিল গগৈয়ে এই 2 ঘণ্টা মাত্ৰ জব কাৰ্ডৰ লোকসকলে কাম কৰি পেলাই যিটো তাচ্ছিল্য কৰিলে জব কাৰ্ডৰ লোকসকলক, 80% অসমৰ জনগণৰ যিসকল বসবাস কৰে, জব কাৰ্ডত কাম কৰে, গ্ৰাম্যায়নৰ উন্নয়নৰ ক্ষেত্ৰত, তেওঁলোকক আজি তাচ্ছিল্য কৰিলে অখিল গগৈ।